তো আমি হাওড়া পালোঁ, হাওড়া ষ্টেচন, হাওড়া ষ্টেচন এই ৰাতি। এনে আছোঁ কলকাতা, কলকাতাৰ সময় আমি হাওড়া পালোঁ। গুড মৰ্ণিং। আৰু আমি আবার হলে আমি পুরীত নামলো, ভুবনেশ্বরত নামিম। ভুবনেশ্বরত নামলি আপনার এটা কেইটা হয়েছে 6টা কিবা 1 ঘণ্টা 15 মিনিট লেট আছে। সেইকাৰণে নামছো এতিয়া 5টা 20 হ'ল। আকৌ মানে 5টা 45 পোৱা কথা আছে, দেৰি পোৱা নাম। অলপ পাছতে আমি পাই যাম মানে ভুবনেশ্বৰত আমি পুরীত নামলো ভুবনেশ্বৰত। এতিয়া অলপ দেৰি পাম আৰু এতিয়া অলপ কাম আছে, কাম কৰিছে আমি বাকীখিনি কৰিছোঁ। চাহ হৈছে, চাহ কাটাৰ কিবা কাটাক পাইছোঁ, কিবা কাটাক ষ্টেচন, এটা ৰখছি অলপ কাটাক। कॉफी है क्या? কফি পোৱা প্ৰথম কাপ কফি লৈছোঁ খাবা। অৱস্থা ভুবনেশ্বৰ পাই গ'লোঁ, ভুবনেশ্বৰ। আমাৰ লাষ্ট ষ্টেচন ভুবনেশ্বৰ পালোঁ। ভুবনেশ্বৰৰ পৰা আমি যাম ৰসুলগড়, নাই ওচৰন্তু এতিয়া নামছোঁ। হোটেল ল'বাই না, হোটেল ল'বাই এতিয়া হোটেল ল'ম। আৰু কালি আকৌ ৰাতি লোৱা নাই একো, ৰাতি এনেই আছোঁ। এই কালি এখন নাপলোঁ আকৌ, এতিয়া হোটেলত লগ পাম। ভুবনেশ্বৰ মাৰ্কেট এখন। পাই গেলোঁ আমাৰ হোটেল, আৰু এতিয়া নামছোঁ, টাউনত আছোঁ। হোটেলত আছোঁ, হোটেলত ৰুম নাই, এতিয়া বেলেগত যাব লাগে। এতিয়া হোটেলত মানে কি ৰুম ফুল একদম। এতিয়া আৰু বেলেগত যাব লাগিব। মোৰ গান আছে হা হাল্লা হালাই
ৰুম পালোঁ। ফাইনেলি শান্তি পালোঁ। এতিয়া এই খানা আহি গেল আমাৰ। চিংৰা আছে, এই পল্লা 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 ফাটছি। পুৰি চুৰি আছে, ৰাতি ধৰা একো হোৱা নাই, দেখাওঁ এইখিনি। ফাইনেলি গা চা ধুই ওলাই আহিলোঁ ৰুমৰ পৰা। এতিয়া আমি ফুৰিব যাম। মুম্বাই ড্ৰিম ড্ৰিম মুম্বাই। ভাত নিবা আহিছিলোঁ, কি খাম তাকে ভাবি আছোঁ। আমি দুটা ভাদাস কি খাওঁ কি নহয় এনা লাগি গৈছে। আমি হোটেল ৰুমত আহিছোঁ। ভাত খাওঁ, ভাতৰ কাৰণে ৰেডি কৰি দিছোঁ। এই চিলি চিকেন আৰু ভাত ফাৰ্ষ্ট ডে ইচ্ছা নাগে খাই ল'ম। আৰু কেইটামান আছে কেইটা চব মিলি মিলি পাঠাই দি খালোঁ অলপ। ভাত চাত খাই কিনে বাগাত দিলোঁ। এতিয়া আৰু গধূলা ওলাই আহিছোঁ। দুপৰীয়া ভাত চাত খাই বাগাত দিলোঁ। এতিয়া আৰু ওলাই আহিছোঁ, ফুচকা খাব ওলাই আহিছোঁ। সব স্ট্রিট ফুড। এতিয়া আমি ভুৱনেশ্বৰৰ এখন এনে গলি দতাইছোঁ তাতে। এতিয়া আৰু কিবা খাব কাৰণে ৰখছোঁ। এতিয়া ৰখছোঁ কিনো আন্ধাৰে হোৱা নাই, 7টা বা 7:30 বাজে আৰু আন্ধাৰটো এতিয়ালৈ হোৱাই নাই। কৰা নাই আৰু এতিয়া কৰোঁতে গম পাব নাই, এতিয়া চালোঁ মই। আজি আমি দিনটো ক'তো ঘূৰা চুৰা নাই। আজি ৰেষ্ট কৰিছোঁ, ৰেষ্ট কৰি কিনে এতিয়া হোটেলতে আছোঁ আৰু খাইছোঁ আৰু দৌৰি ভাগা দিছোঁ। সেই কৰিছোঁ সেইকাৰণে আজি ক'তো একো কৰা নাই। আজিৰ কাৰণে ঘূৰা গৈছিলোঁ, ঘূৰাখিনি আছে আজি আমি মানে কালি যাম পুৰী পৰা কালি মন্দিৰত যাম, কালি এনেই যাম আৰু অলপ পিছত একদিন যাম। এতিয়া মানে ছাতত আছোঁ। ছাতত মানে আৰু একো মানে কাম বন নোহোৱা নিচিনা। আজি মানে ঘূৰা নাই আৰু কাৰণ আজি গা চা এনে বেয়া লাগব যাই কিনে। এতিয়া আজি খাইছোঁ আৰু বাগাত দিছোঁ। আজি এনেই সেনেকৈ আছোঁ। এতিয়া ছাতত আছোঁ। ছাতৰ পৰা বহুত মানে ৰাস্তাটো মেইন ৰাস্তা কিন্তু খানা না বম খানা যদি দৃষ্টি যদি ভাল খানা ল'ব পাৰে বঢ়িয়া। কিন্তু এনে কি কৰে মানে কিছুমানে এটা মছলা কম ব্যৱহাৰ কৰে, কিছুমানে ব্যৱহাৰ কৰে কিন্তু ইমান এটা বেছি ব্যৱহাৰ নকৰে, অলপে কৰে। তাৰপিছত ডাইৰেক্ট খবস্থান বা যাম ৰাতিৰ কাৰণে সেইখিনি দেখাম। I'm walking down the jungle, I'm so humble, please let a man go, man go. I'm walking down the jungle, I'm
so humble. Please let that man go, let that man go, man go, man go. ৰাতিৰ কাৰণে খানা আনিব আহিছিলোঁ, বিৰিয়ানী ল'লোঁ, এতিয়া যাই আছোঁ ৰুমক লগিন। আজি মানে দিনটো সদায় গ'ল মানে আজি মানে ৰেষ্ট ল'লোঁ অলপ। এতিয়া গাড়ী মানে হাৱে না নেশ্যনেল হাৱে একদম মানে বিৰাট টান। বিৰিয়ানী আছে খাব চব খাবা বেশি বিৰিয়ানী তো আজি ভিডিঅ' এইখিনি আছিল আৰু এতিয়া মই যাই আছোঁ কালি ৰাতি শ্বুটিং কৰা নহ'ল এইখিনি বাগাত দিলোঁ এতিয়া মই পুৰি যাই আছোঁ এইটো ভিডিঅ' কালি দেখা পাব বাই কালি ভিডিঅ'টো চাব কিন্তু